Uk saya sa. Kut saya sa. Ami goi asu Rangiar Deepteswari মন্দিৰলৈ আপোনালোককো লৈ যাম বলক আমাৰ লগত নমস্কাৰ ৰাইজ কাকলি চিম্পল ভাইবছ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন আজি যাওঁ বলক ৰঙিয়াত থকা দীপ্তেশ্বৰী মন্দিৰলৈ এয়া আমি কৈ থাকোঁতে দীপ্তেশ্বৰী মন্দিৰ আহিয়ে পালোঁ কি মাই বেজাত দুছে মই বৰখনত বাইছা নাই সেইকাৰণে ইয়াতে বহি আছো আৰু পিলপিলি আৰু বৰপেটা ভিতৰত মানে চাই আছে আৰু দীপ্তেশ্বৰী এনে এয়া সোমাই দীপ্তেশ্বৰী মন্দিৰত দেখা পালোঁ ৰাজহাঁহ কেইটামান ইমান ধুনীয়াকৈ আছে এয়া চাওক দীপ্তেশ্বৰী দেৱালৰ চাৰিওকাষৰ পৰিৱেশ বহুত ধুনীয়া হয় আজি বতৰটো বহুত ভাল আছিল কিনকিনি অকণমান বৰষুণ দি আছিল আহি ইয়াত খুব ভাল লাগিল এনেকৈ আমি দীপ্তেশ্বৰী দেৱালৰ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আহক ৰাইজ আপোনালোকেও মোৰ লগত একেলগে দীপ্তেশ্বৰী দেৱালয় দৰ্শন কৰোঁ আহক নাৰিকল ডাল এয়া দেখিছেনে ৰাইজ আচৰিত ধৰণৰ নাৰিকল গছ এডাল হৈছে ন আচৰিত আপোনালোকেও ৰাইজ শেষলৈকে ভিডিঅ'টো চাই থাকিব দীপ্তেশ্বৰী দেৱালয়ৰ মন্দিৰৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া পূজাৰীক শৰাইখন আগবঢ়াই দিলোঁ তাৰপিছত আমি ভগৱান গণেশ বাবাৰ আগত চাকি বন্তি জ্বলাই ল'লোঁ দীপ্তেশ্বৰী দেৱালয়টো আচলতে মা অন্নপূৰ্ণাৰ মন্দিৰ হয় কামাখ্যা শক্তিপীঠৰ দৰে দীপ্তেশ্বৰীও এটা শক্তিপীঠ হয় ইয়াতে এটা গৰ্ভগৃহ আছে ইয়াতে পানী চুই আপোনালোকেও দীপ্তেশ্বৰী দেৱালয়ত আশীৰ্বাদ ল'ব পাৰে আহকচোন ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক এয়া দীপ্তেশ্বৰী দেৱালয়ত সোমাই দেখা পালোঁ শিৱ মন্দিৰ এয়া চাওক বহুত শিৱলিংগ আছে ইয়াত তাৰপিছত আমি দেখা পালোঁ এয়া হৈছে মা কালী মন্দিৰ আপোনালোকেও সেৱা জনাব ইয়াত বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰা হয় লগতে বলি বিধান হয় এয়া হৈছে দীপ্তেশ্বৰী দেৱালয়ৰ গৰ্ভগৃহ আহকচোন ভিতৰতো মোবাইল নিয়া অনুমতি নাই গতিকে আপোনালোকো অকণমান বাহিৰৰ পৰাই ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ এয়া হৈছে দীপ্তেশ্বৰী দেৱালয়ৰ গৰ্ভগৃহ এনেকৈ মন্দিৰৰ ইয়াত বিভিন্ন নিয়মবোৰ দিয়া আছে আপোনালোকেও যদি পূজা অৰ্চনা কৰিব পাৰে এইখন লিষ্টখন পঢ়ি চাব পাৰে সেই হিচাপে আপোনালোকে মাননি দি পূজা অৰ্চনাটো কৰিব পাৰে জনপ্ৰবাদ মতে কামাখ্যা মন্দিৰৰ গুৰুপীঠ বুলি এয়া দীপ্তেশ্বৰী দেৱালয়ক জনা হয় এয়া আমি দীপ্তেশ্বৰী দেৱালয়ৰ গৰ্ভগৃহৰ পৰা পানী ঘৰলৈ আশীৰ্বাদ হিচাপে লৈ ল'লোঁ এয়া হৈছে দীপ্তেশ্বৰী দেৱালয়ৰ জুইশাল ইয়াত বিভিন্ন ধৰণৰ মাংগলিক কাৰ্যসূচীবোৰ কৰা হয় আৰু শেষত আমি প্ৰসাদ লৈ ল'লোঁ প্ৰসাদ মোৰ বহুত প্ৰিয় আপোনালোকে প্ৰসাদ খাই ভাল পায়নে আৰু এই শেষত ফটো নুঠিলে হ'ব জানো আমি সকলোৱে ফটো উঠিলোঁ আপোনালোকেও যদি ৰাইজ দীপ্তেশ্বৰী দেৱালয়লৈ আহি পোৱা নাই তেতিয়াহ'লে এয়া ৰঙিয়াত থকা দীপ্তেশ্বৰী দেৱালয়ত এবাৰ হ'লেও নিশ্চয়কৈ আহিব ইয়াত আহি বহুত ভাল লাগে যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ